হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দুটা হেল্ডি ৰেচিপি। আৰু এতিয়া পৰীক্ষাৰ বতৰ নহয় জানো, আমি মাকবোৰ একদম ব্যস্ত হৈ থাকিবলগীয়া হৈছে ল'ৰা ছোৱালীৰ লগত। ভালদৰে পঢ়া শুনা কৰিছেনে নাই, খোৱা বোৱা কেনেকুৱা চলিছে, সকলোখিনি আমি দায়িত্ব ল'ব লাগিব। আৰু এইখিনি সময়ত ভালদৰে আচলতে খোৱাৰ প্ৰতি যত্নও ল'ব লাগিব পঢ়াৰ লগতে। তেতিয়াহে আচলতে তাহাঁতি ভালদৰে পঢ়াত মনোযোগ দিব পাৰিব। আৰু আজি ব্ৰেকফাষ্ট ৰেচিপিটোত মই বনাইছোঁ ওটছৰ খিচিৰি, ওটছ আৰু মগু দাইলৰ খিচিৰি। এইফালে পিঁয়াজখিনি অকণমান সৰু সৰুকৈ কাটি লৈ পেলাই মই ভাজি ল'লোঁ, তাতে বিলাহীখিনিও অলপ দি ভাজি লৈছোঁ। এতিয়া আন্দাজমতে দিলোঁ হালধিৰ গুড়ি, জিৰা গুড়ি আৰু লগতে অকণমান জালুকৰ গুড়ি। আৰু গোটেইখিনি ভালদৰে ভাজি লৈ বিলাহীখিনি গলি যোৱাৰ পাছতে এয়া দিছোঁ মগু আৰু মচুৰডাল একেলগে মই এঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলোঁ। সেইখিনি ভালদৰে ধুই মেলি এতিয়া তাতে দি দিছোঁ। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। ভালদৰে অকণমান সময় লৰাই লৈছোঁ। ইয়াৰ লগতে আপোনালোকে ঘৰত থকা সৰু সুৰা পাচলিও দিব পাৰে, বিন, গাজৰ তেনেকুৱা ধৰণে, আৰু ল'ৰা ছোৱালীয়ে যি যি খাই ভাল পায়। আৰু মোৰ ওচৰত নাছিলে কাৰণে মই এতিয়া দিয়া নাই। আৰু কেঁচা জলকীয়াও লগতে দি দিব যিমানখিনি জ্বলা খাই ভাল পায়। আৰু মই এটা কেঁচা জলকীয়াও দি দিলোঁ লগতে। এতিয়া ভালদৰে লৰাই মেলি অকণমান গৰম পানী দি দিছোঁ। অলপ অলপকৈ পানী দি ভালদৰে ভাজি ল'ম। আমাৰ ধুনু আৰু জীয়া যিহেতু দুয়োটাৰে পৰীক্ষা চলি আছে, সেইকাৰণে মই এতিয়া তাহাঁতৰ কাৰণে এনেদৰে ব্ৰেকফাষ্টটো বনাইছোঁ। একেবাৰে ইজি আৰু খাবলৈও টেষ্টি হয়। লগতে ইয়াত মই যিহেতু ওটছ ব্যৱহাৰ কৰিম, সেইকাৰণে যথেষ্ট ওটছত কি কি আছে আপোনালোকে গম পায়ে, ফাইবাৰ, ভিটামিন, মিনাৰেলছ আৰু আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। আৰু কম কমকৈ পানী দি এনেদৰে অলপ ভাজি ল'লোঁ। তাৰ পাছতে এয়া দিছোঁ এতিয়া 1 বাটি ওটছ। ওটছখিনি দিয়াৰ পিছত ভালদৰে অকণমান ভাজি লৈছোঁ। এতিয়া আৰু অলপ পানী দি দিছোঁ। ভালদৰে অকণমান এতিয়া ভাজ খাবলৈ দিম। এনেদৰে অলপ অলপকৈ পানী দি গাপতে সিজাই ল'ম মগু দালিখিনি গলি যোৱালৈকে, আৰু ওটছখিনিও গলিব লাগিব। এতিয়া ঢাকনখন লগাই দিছোঁ। ঢাকন লগাই লগাই মাজে মাজে লৰাই লৰাই আমি এনেদৰে সিজাই ল'ম গোটেইখিনি। আৰু এইফালে এতিয়া আমাৰ হৈ গৈছে খিচিৰি। এতিয়া লাষ্টত দিছোঁ কেঁচা ধনিয়া পাত। আৰু লগতে এয়া দিছোঁ 1 চামুচ ঘি। এইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে দিব। আৰু এইফালে আমাৰ হেল্ডি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, ওটছ আৰু মগু দাইলৰ খিচিৰি। ওটছৰ বহুত বেছি বেনিফিটছ আছে, আপোনালোকে চাব পাৰে। আৰু বেলেগ বেলেগ টাইপত ওটছ বনাই খাব পাৰি। আৰু ওটছে ইমিউনিটি আৰু এনাৰ্জি বুষ্ট কৰাতো সহায় কৰে, ডাইজেষ্টিভ ছিষ্টেম আৰু লগতে ব্লাড চুগাৰ কণ্ট্ৰল কৰে। ইয়াৰ উপৰিও স্কিন আৰু চুলিৰ কাৰণেও ভাল, ষ্ট্ৰেছ, টেনশ্যন সকলো কমাই ৰাখে। আপোনালোকে গুগল কৰি চাব পাৰে। আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল ওটছ আৰু মগু দাইলৰ খিচিৰি। ইহঁতক এতিয়া উলিয়াই দিছোঁ খাবলৈ, আৰু আমিও খাই মেলি লওঁ। আৰু আপোনালোকে যদি এনেদৰে বনাই চোৱা নাই তেতিয়াহ'লে বনাই চাব। যিসকলে বনাই খায় আপোনালোকেতো গম পাইছেই। আৰু কেনেকুৱা লাগিলে জনাব কমেণ্টত। পাকঘৰলৈ আহিছোঁ এতিয়া ভাত বনাবলৈ। মাছৰ আজি এটা ৰেচিপি বনাওঁ, আৰু কেনেদৰে বনাওঁ ব'লক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইফালে ৰৌ মাছ লৈ লৈছোঁ। মাছখিনি এতিয়া ভালদৰে নিমখ হালধি সানি লৈছোঁ। ল'ৰা ছোৱালীয়ে কেতিয়াবা মাছ খাবলৈ মন নকৰে, আমাৰ ইহঁতেও কেতিয়াবা খাবলৈ মন নকৰে। সেইটো কাৰণে মই এনেকুৱা ষ্টাইলতে বনাই দিওঁ, কেতিয়াবা অকণমান স্পাইচি টাইপত, তেতিয়া খাই ভাল পায়। আৰু আজি মই আপোনালোকক তেনেকুৱা ষ্টাইলতে দেখুৱাবলৈ লৈছোঁ। মিঠাতেল দি দিছোঁ। মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া মিক্সি জাৰত লৈ লৈছোঁ গোটা জিৰা, গোটা ধনিয়া, জালুক কেইটামান, পিঁয়াজ এটা, নহৰু, আদা আৰু লগতে কেঁচা জলকীয়া পেষ্ট বনাই ল'লোঁ। আৰু কেৰাহীখনতে অকণমান তেল দি জিৰা কেইটামান দি ল'লোঁ, তাতে হালধিৰ গুড়ি অকণমান আৰু লগতে ৰেড চিলি পাউডাৰ অকণমান দি ল'লোঁ। তাৰপিছত বনাই লোৱা পেষ্টখিনি ইয়াতে দি এতিয়া অকণমান ভাজি লৈছোঁ। মিক্সি বাতিটো অখলাই পানীখিনি দি দিছোঁ। মছলাখিনি অকণমান ভাজ খোৱাৰ পাছতে এয়া এটা বিলাহী কাটি লৈছোঁ মিহি মিহিকৈ, সেইটো এতিয়া দি দিছোঁ ইয়াতে। আৰু এতিয়া সোৱাদ অনুসৰি দিছোঁ নিমখ। অলপ সময় এতিয়া ভালদৰে হাই ফ্লেমত ভাজি ল'ম। লগতে কেঁচা জলকীয়াও দি দিছোঁ 2টা। আপোনালোকে আন্দাজমতে দিব, বেছি জ্বলা খালে জলকীয়া বেছিকৈ দিব। আৰু এতিয়া ইয়াত দিছোঁ গৰম পানী। পানী দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিম ভালদৰে ঢাকনখন লগাই। আৰু এয়া ভালদৰে উতলি আহিছে আৰু পানীখিনিও অকণমান কমি গৈছে। এতিয়া এইখিনিতে দি দিছোঁ ফ্ৰাই কৰি ৰখা মাছ কেইপিচ। দৰকাৰ হ'লে আমি আৰু অলপ পানী দি দিম। আৰু ঢাকনখন লগাই 2 মিনিটমানৰ কাৰণে ভালদৰে সিজিবলৈ দিম।
আৰু 2 মিনিটৰ পাছত এয়া আমাৰ মাছৰ জোল ৰেডি হৈ গ'ল এফালে অকণমান কেঁচা ধনিয়া পাত দি দিছোঁ এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিবলৈ ৰেডি হৈ গ'ল আৰু মই এতিয়া এটা বাউলত উলিয়াই দিছোঁ এয়া এইফালে আমাৰ স্পেচিয়েল ফিছ কাৰী ৰেডি হৈ গ'ল আৰু আজিৰ দুইটা ৰেচিপি আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব মাছৰ কাৰী বনাই মেলি ৰেডি হ'ল ৰেচিপি দুটাৰে সৈতে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে সকলো ভালে থাকক আজিলৈ বাই বাই